সিধা তলাতল ঘৰৰ পৰা সিধা এতিয়া আমি চৰাইদেউ আহিছোঁ। চৰাইদেউ পিকনিক স্পট, তাৰ চাব পাৰে বহুত গাড়ী। চ' গাইজ মানে আনফৰ্চুনেটলি মানে আমাৰ ৰংঘৰ যোৱা নহ'ল, কিবা এটা মানে মেজৰ ৰিজনত মানে চবৰে মানে মুডটো চেঞ্জ হৈ গ'ল। চবে কৈ আছে যে চৰাইদেউ যাব, ৰংঘৰ চবে চাইছে চৰাইদেউ যাব। চ' এতিয়া আমি সিধা তলাতল ঘৰৰ পৰা সিধা এতিয়া আমি চৰাইদেউ আহিছোঁ। চৰাইদেউ পিকনিক স্পট, তাৰ চাব পাৰে বহুত গাড়ী। চ' এতিয়া যাওঁ চাওঁ কি আছে চৰাইদেউ। মই ফাৰ্ষ্ট টাইম আহিছোঁ, মই এনেই শুনিছোঁ, কিতাপতো পাইছোঁ, কি চাওঁ আৰু আপোনালোকেও দেখাওঁ। বাকী মোৰ লগত আক্তৰল আছে ইয়াত। আৰু কথা হ'ল দোকান এটা বিচাৰি আছোঁ, স্প্ৰাইট খাব লাগে। চোৱাচোন আক্তৰ। চ' আগত যাওঁ, যাই কিনে গাইজ 1 জানুৱাৰী বুলি বহুত ভিৰ মানে খাব পাৰে আপোনালোকে। বহুত ক্ৰাউড হৈছে, পুৰা হেভি ক্ৰাউড। 4 মৈদামৰ গোট, গ্ৰুপ অফ 4 মৈদাম চৰাইদেউ। বস্তু নেপেলাব, কিন্তু মিলাক লিখা আছে। এতিয়া ভিতৰত যাওঁ, টিকেট ল'ব লাগিব। টিকেট লৈছিলোঁ, ভিতৰত যাওঁ, ভিতৰত যাই কিনে কথা পাতিম। এতিয়া মই ক'ত যাব লাগিব দাদু? চৰাইদেউ মাইদাম আহিছে। অঁ অঁ, এতিয়া মানে এইটো ৰাস্তাত যাব লাগিব ন? মই মানে ফাৰ্ষ্ট টাইম আহিছোঁ। চগাই চাম মানে আমি এটা মৈদাম আহি পালোঁ। ইয়াত লিখি আছে উঠিব মানে মানা আছে ওপৰত। চ' উঠিব নোৱাৰি, দূৰৰ পৰা অলপ ফটো চটো উঠিব লাগিব। চ' গাইছ মানে টোটেল 4টা দ্বীপ আছে ন? 4টা না? 4টা আছে। 3টা চালোঁ, এইটো চাগে চবতকৈ ডাঙৰ। মানে উঠিব নিদিয়ে ওপৰত, আগতে দিছিল। মানা আছে মৈদামৰ ওপৰত। অঁ, লিখা আছে, চাইনবোৰ্ড মাৰাই আছে। চাওঁ এইটো বা কি, ভিতৰত অলপ সোমাই যাওঁ। মৈদামৰ ভিতৰতে মানে গুফা টাইপ। চ' চাওঁ ভিতৰত যাই। আন্ধাৰ চাগে, আন্ধাৰ হ'ব, তথাপি যাওঁ ভিতৰত, দেখাওঁ আপোনালোকক কেনেকুৱা কি। ভিতৰত কবৰস্থান আছে। ফ্লাছ মাৰা, ফ্লাছটো মাৰা অলপ। আন্ধাৰ হৈ আছে, ফ্লাছটো মাৰা। অলপ অলপ দেখা গৈ আছে মানে। ফুল আন্ধাৰ হ'লেও যিমানখিনি পাৰে আপোনালোক দেখালোঁ। চাব পাৰে ইয়াতো এখন আছে, মানে ভাবিলেই মানে কিবা অদ্ভুত টাইপ লাগে, ভাবিলে কিবা মানে আচৰিত লাগে। চ' মানে এনেই সৰু থাকোঁতে মই কিতাপত চাইছিলোঁ, কিতাপত পঢ়িছিলোঁ, আৰু বেলেগে কৈছিল মানে ডাঙৰীয়াবিলাকে কৈছিল, শুনিছিলোঁ। আজি মানে চকুৰে চালোঁ, মানে বিলিভ হোৱা নাই, ভাল লাগিছে। চ' আৰু চাওঁ, আগত যাওঁ কি আছে। ফোন কৰি আছোঁ। পিছফালে গোটেই গ্ৰুপ, ফুল টিম আমাৰ, একদম ফুল আল্ট্ৰা। কিমান মেম্বাৰ টোটেল? 47। এই আৰু এজন এই হেৰাই গৈছিল চাগে, হেৰাই গৈছিলে নেকি? হা, এইখন চাওক, ওপৰত চাওক, এইখন কবৰস্থান। কি ক'ম, মানে অদ্ভুত লাগিছে। কিতাপত পঢ়া বস্তুবিলাক আজি চাই আছোঁ চকুৰে। মানে জানুৱাৰী 7-8ৰ পৰা মানে চৰাইদেউ মহোৎসৱ হয়, ইয়াৰ মানে পুৰা প্ৰিপেৰেশ্যন চলি আছে। চাওক গোটেই ফিল্ডত, ইয়াৰ পৰা দোকানপাট চব এতিয়াৰ পৰা মানে ৰেডি। আৰু এনেও আজি 1 জানুৱাৰী, চ' ইয়াত মানে বহুতে পিকনিক খাব আহে, সেইকাৰণে মানে ইয়াত পুৰা প্ৰিপেৰেশ্যন, দোকানপাট কিবা কিবি। চৰকাৰী চৰাইদেউ
কাৰণে পাতে প্ৰতি বছৰে এইটো মাহতে পাতে মানে জানুৱাৰী মাহতে পাতে চ' লিফাইল মানে আৰু এখন ৰাস্তা আছে এইফালেদি চিধা এইটোৰেদি আহিব লাগে চ' আমি চিধা মানে নগ'লোঁ আৰু এইটো দেৰি হৈ গ'ল আমাৰ আকৌ যাব লাগিব চ' এইটো নাযায় এইটো ৰাস্তাৰে চিধা আহিলোঁ এতিয়া যাওঁ চিধা বাছত যাওঁ না আৰু ক'ৰবাত যাব এতিয়া যদি ক'ৰবাত লৈ যায় ৰাতিটো হৈছে যাব লাগিব মিনিমাম 10 ঘণ্টাৰ জাৰ্ণি